নমস্কাৰ হেল্পফুল অসম ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি সম্পূৰ্ণৰূপে আলোচনা কৰিম যে 2022 বৰ্ষৰ স্কুটিৰ পাবৰ কাৰণে আপোনালোকৰ কিমান পাৰ্চেণ্ট লাগিব, লগতে কেনেকৈ অনলাইন কৰিব লাগিব আৰু আপোনালোকে 60% পালে ছোৱালীসকলে বিশেষকৈ স্কুটি পাবনে নাই তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ে এটা ভিডিঅ'ত কি কৈছিলে সেইটো আপোনালোকে চাই লওক। আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ কিমান কৈছিল 3000 এৰাউণ্ড ইন বিটুইন 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবিদা কৰিম। তাৰপিছত ৰেটটো অলপ হয়তো কমিবও পাৰে। আমি ভাবিছোঁ যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম। sebaonline.org এই যিটো ৱেবছাইট আছে, এই ৱেবছাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিকেল স্কুটি লাগে, আমি আধুনিক স্কুটি দি আছোঁ, কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰোৱাব অসুবিধা হ'ব, গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হ'লে ভাল পাওঁ। চ' সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশ্যন কৰিব পাৰিব সেই ৱেবছাইটটোত গৈ। তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত, ঠিক নহয় ছ'লাৰ নহ'ব, ইলেক্ট্ৰিক যিটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম। চইজ ইজ দেয়াৰ্ছ, কিন্তু আমি প্ৰপ'জ কৰিছোঁ যে আমি আধুনিক স্কুটি দিম। কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰতো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব, মই ইলেক্ট্ৰিক স্কুটি ল'ম, তেতিয়াহ'লে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে ল'ব পাৰিব। যদি কোনেও একো চইচ নিদিয়ে, আমি ধৰি ল'ম যে তেওঁ আধুনিকখন কিনিব আৰু ৰেজিষ্ট্ৰেশ্যন কষ্টটো তেওঁলোকে নিজে বিয়েৰ কৰিব লাগিব। আৰু এই স্কুটিখন অন্ততঃ 3 বছৰলৈকে কোনেও বিক্ৰী কৰিব। আপোনালোকে যিটো ভিডিঅ' চালে এই ভিডিঅ'টো আপোনালোকে হয়তো বেলেগ ইউটিউব চেনেলত বা বেলেগত আপোনালোকে দেখিব পাৰিছে, কিন্তু এই ভিডিঅ'টো সম্পূৰ্ণৰূপে মিছা হয়। এইটো কাৰণ এই বছৰ নহয়, এইটো যিটো আপোনালোকৰ 2019 আছিল সেইটো ভিডিঅ'। এই ভিডিঅ' ক্লিপটো কোনোবাই এতিয়া ভাইৰেল কৰিছে আৰু এই ভিডিঅ'ত যিখিনি কথা কৈছে সেইটো এই বৰ্ষৰ কাৰণে নহয়, সেইটো 2019 বৰ্ষৰ কাৰণে আছিলে। গতিকে এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা আপডেট এতিয়ালৈকে দিয়া নাই। যিটো ৱেবছাইটৰ কথা ক'লে মুখ্যমন্ত্ৰী মহোদয়ে, যিটো সেৱাৰ ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটত, তাত কোনো ধৰণৰ এনেকুৱা ন'টিছ বা এনেকুৱা কোনো ধৰণৰ পেজ খোল পোৱা নাই যিটোত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে বৰ্তমানলৈ সেই পেজটো এতিয়া দেখা নাপাব তাতে, কাৰণ সেই পেজটো এতিয়ালৈকে খোল খোৱা নাই। আৰু যেতিয়াই আপোনালোকৰ সেই পেজটো মুকলি কৰি দিব, তেতিয়াই আপোনালোকে অনলাইন আবেদন তাত কৰিব পাৰিব। আৰু এখন মেৰিট লিষ্ট কিছুমানে মিছাতে উলিয়াইছে আৰু সেইখনে অৰিজিনেল মেৰিট লিষ্ট বুলি আপোনালোকে হয়তো ভাবিব পাৰে, কিন্তু সেইখন অৰিজিনেল মেৰিট লিষ্ট নহয়। কিয়নো তাত যিসমূহ হাই ছেকেণ্ডেৰীত এইবাৰ পাছ কৰিছিলে 2022 বৰ্ষত, তাতে যিমান হাইষ্ট মাৰ্ক আছিলে তাৰ ভিত্তিতে সেইখন বনাই কিনে আগতেই প্ৰস্তুত কৰিছিলে। আৰু সেইখন এতিয়া মানে কিছুমানে স্কুটিৰ মেৰিট লিষ্ট বুলি উলিয়াই আছে। তাত আপোনালোকে শেষৰ পিনে চাব পাৰিব, যিটো 66% আছে সেইটো মেল বুলি আছে। সেইটো ল'ৰাৰ ক্ষেত্ৰত 75% ধৰি দিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে এইখন লিষ্ট মতে প্ৰদান নকৰে। আৰু স্কুটি দিয়াৰ আগত আপোনালোকৰ অনলাইনটো কৰিবই লাগিব, কাৰণ তাত আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনালোকৰ পেট্ৰল ভেৰিয়েণ্ট লাগে নে ইলেক্ট্ৰিক ভেৰিয়েণ্ট লাগে, তাৰ কাৰণে অনলাইনটো কৰিবই লাগিব। আৰু তাৰ ভিত্তিত আপোনালোকৰ মেৰিট লিষ্ট উলিয়াব আৰু সেই মেৰিট লিষ্টখনে হ'ব অৰিজিনেল মেৰিট লিষ্ট। আৰু সেইটো যিহেতু প্ৰচেছ চলি থকা বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে দুৰ্গা পূজাৰ আগতে স্কুটি প্ৰদান কৰিব, গতিকে সোনকালে এই পেজটো মুকলি কৰি দিব।